শুনা কাহিনী ভাই অসম দেশৰ সুখনৰ ইতিহাস অনেক যুগৰ হাই হাই কৃষকক ঠগিলে বিদেশী আনিলে ভাইটি মাৰিলে গুলিয়াই দেশ দিলে বনিয়া গতা হয়তোনো কোনে নাজানে পিছে উপায় মিছা প্ৰতিশ্ৰুতিৰ পাহাৰবোৰ ভাঙি আশাৰ বীজ ৰোপণ কৰাৰ মানসেৰে এইবাৰ অসমৰ ৰাইজৰ কাষত থিয় হৈছেহি অসম জাতীয় পৰিষদ এটা দল যাৰ বাবে অসম প্ৰথম সদায় আৰু চিৰদিন সেয়ে লাগিব